আহি আছিলোঁ ৰাস্তাত হঠাৎ ৰখি দিলোঁ কাৰণ এখন চাইকেল দেখিলোঁ অদ্ভুত টাইপৰ চাইকেল এইখন চাইকেল চাওক তো এখেতে এইখন চাইছোঁ আমি মাজুলী ৰাস চাব আহিছিলোঁ ৰাস চাব আহোঁতে মাজুলী চাওক এখন ইমান সুন্দৰ বাঁহৰ চাইকেল চাওক আপডেট আছামিজটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ যিসকল ফেমিলি আছে ন তেওঁলোকে ছাপোৰ্টৰ কাৰণে আমি সকলো মিলিজুলি আগবাঢ়ি যাম চ' আপডেট আছামিজ চেনেলটো ধুনীয়াকৈ চাই তাৰপিছত মোৰ ফেমিলি এটাই ৰিকুৱেষ্ট প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদিহে তুমি নতুন ঠকিব লাগে ঠগক আহি আছিলোঁ ৰাস্তাত হঠাৎ ৰখি দিলোঁ কাৰণ এখন চাইকেল দেখিলোঁ অদ্ভুত টাইপৰ চাইকেল এইখন চাইকেল চাওক তো এখেতে এইখন চাইকেল ৰাস চাব আহিছে বাঁহৰ চাইকেল বাঁহেদি বনোৱা চাইকেল 2012 চনতে বনোৱা এইখন চাইকেল এখেতে ৰাসৰ কাৰণে উলিয়াই লৈ আহিছে জীৱন ব্ৰেক চাওক না বা কাঠ লতা চব আছে চলি আছে ধেমালি নহয় চাইছোঁ আমি মাজুলী ৰাস চাব আহিছিলোঁ ৰাস চাব আহোঁতে মাজুলী চাওক এখন ইমান সুন্দৰ বাঁহৰ চাইকেল চাওক বিশেষকৈ এই দাদাজনে লৈছে আপোনাৰ নামটো ক'ব মোৰ নাম পবিত্ৰ ফুকন আপোনাৰ ঘৰ ইয়াতে নে ইয়াতে আপোনাৰ এইটো কিমান দিন লাগিছে বনাওঁতে প্ৰথমতে লাগিলে 25 দিনমান লাগিলে 25 দিন ন আপোনাৰ কনচেপ্টটো কেনেকৈ আহিলে যে এখন বাঁহৰ চাইকেল বনাব লাগে বুলি বিশেষকৈ মানে চাব গ'লে আমি বাঁহৰ মানে একো বনাবই নোৱাৰোঁ কিন্তু আপুনি কি হয় এখন চলন্ত আপুনি এখন চাইকেল বনাই দিলে এই সন্দৰ্ভত আপোনাৰ কেনেকৈ মনলৈ আহিলে যে এখন চাইকেল বনাব লাগে বুলি আগতীয়া কথা এটা কৈ ল'ব লাগিব হয় হয় মোৰ মামা আছিলে মানে হয় হয় তেতিয়া দিনতে শিক্ষক 1955 চনতে শিক্ষক আৰু লগতে ৰাজমিস্ত্ৰী আছিলে হয় হয় মই আগৰ পৰা সৰুৰ পৰা মানে বাঁহৰ কিবা কিবি সৰু বনাওঁ হয় বনাই পেলাই মাক দেখুৱাওঁ ভালেই বুলি কয় কৈ পেলাই লাষ্টত এটা কথাই কয় হয় হয় যে তইনো কি বনাইছ মোৰ দাদাই চাইকেল বনাইছে মোক বেলেগ এদিন কিবা এটা বনাই দিওঁ মায়ে বোলে তই বনাইছ ঠিকে আছে কিন্তু দাদা সমান নবনোৱা দাদাই চাইকেল বনাইছে মোৰ মনলৈ আহিলে ময়ো এখন চাইকেল বনাওঁ হয় হয় সেই তেতিয়াৰ পৰাই মই সাঁচি ৰাখি 12 চনত বনাই পালোঁ 12 চনত বনালে ন হয় হয় চব সঁচাকৈ মানে কি হয় মই মানে দেখিয়ে পাগলা হৈ গৈছোঁ আৰু দাদাই যেতিয়া চলাই আহিছে ন মই দেখি মানে বা হতভম্ব হৈ গৈছোঁ মানে আচলতে কি চলি আছে এখন বস্তু আচলতে বাঁহৰ যে খুব ধুনীয়াকৈ চাইকেল মাছা আচলতে মানে কি হয় এইবোৰ আচলতে মানে বনাব নোৱাৰে মানে আমাৰ কাৰণেতো অসম্ভৱ মানে আমি কেতিয়াও নোৱাৰোঁ কিন্তু আপুনি যে আমি নোৱাৰা কাম এটা যাতে আপুনি সম্ভৱ কৰি তুলিলে সঁচাকৈ আপোনাৰ হয় 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 অসমতে দধি পাঠকে এটা আনি বনাইছে বুলি কোৱা আপুনি কেতিয়াবা ওলাই আহিলে এখনকে ওলাই আহিলে কেতিয়াবা কেতিয়াবা এনেকৈ উৎসৱ পাবনে আহোঁ আৰু হয় 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 বহুত দূৰণিৰে অকণমান যাবলৈ দিগদাৰ ইয়াৰ পাছত টেকন'লজিত মই বনাম এতিয়া মানে লোহাৰ চাইকেলৰ নিচিনাকৈ সময় এখন পাছত কেৰিয়া নেকি নাই এইটো মই বিক্ৰী কৰিবলৈ আনিছোঁ ঠগা অঁ বিক্ৰী আমি চব বাঁহৰে কাম কৰে ন হাত কীৰ্তন পুথিৰ কি ঠগা বাকী এইটো বিশেষকৈ বহুত ভাল লাগিছে সেইটো মানে বাস্কেট আৰু কিবা ৰাখিবলৈ এইটো বাঁহৰে বনাইছে ন সঁচাকৈ একদম ভাল লাগিলে কি ক'ম না চাওক না আল্টিমেট মানে এখন বাঁহৰ চাইকেল চলন্ত চাইকেল বনাই দিছে এইটো গোটেই কাঠ আছে চাওক ৱাও গোটেই বাঁহৰ হয় গোটেইখিনি এইটো টায়াৰটো কেনেকৈ টেষ্ট কৰিছোঁ চাইকেলৰ ন এইটো চাইকেলৰ লগাব লাগিব হয় হয় বহুত টান ধৰে সেইকাৰণে মই চাইকেলৰ টিপাই লগাইছোঁ হয় হয় ৱাও এইবোলে চেলফেন খুব ধুনীয়াকৈ লগাই দিছে আল্টিমেট এতিয়া আমি আহি আছোঁ বৰ্তমান কমলাবাৰী সত্ৰ ৰাস চাবলৈ মানে আপোনালোকে গম পায় আৰু কমলাবাৰী সত্ৰ বুলি ক'লে কিমান এখন বিখ্যাত ৰাস হয় কিমান মানুহ হয় হাজাৰ হাজাৰ মানুহ হয় গতিকে কমলাবাৰী সত্ৰলৈ যাওঁ আৰু আপোনালোককো অকণমান সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম মানুহৰ সমাগম চাওক না আল্টিমেট শ্ব' এখন হ'ল মেইন মূল গেটখন চাওক চাওক না এখন মেইন মূল গেটখন কমলাবাৰী সত্ৰত মানে ৰাস চাব আহিছিলোঁ মানুহ চাব তাৰপৰা আল্টিমেট ফালিব নোৱাৰি মানুহ এইবিলাক চাওক ন আল্টিমেট ক'ব নোৱাৰি মানে আপুনি যদি ৰাস চাবলৈ আহে ন কমলাবাৰী সত্ৰত আপুনি মানে লাইন পাতি থাকিব লাগিব লাইন পাতি পাতি মানে আহিও যাব নোৱাৰে মানে ইমান মানুহ বৰ ঠেলা আছে মানে অকল ৰখি দিব লাগে লাইনত ৰখি দিব লাগে আপোনাৰ এক ঠেলা মাৰিব আপুনি গৈ থাকিব লাগিব আল্টিমেট চ' ইমান ভিৰ মানে কি হয় ঘূৰিব নোৱাৰা হৈ গৈছে মানে তামাম ভিৰ চাব পাৰে চাব পৰা ন চাব পৰা নাই যি কি নহওক মানে কি হয় খুব ধুনীয়াকৈ আপোনালোকক যিমান পাৰোঁ সকলোবোৰ খুব ধুনীয়াকৈ দেখাই যাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ মানে ভাগৰ লাগি গৈছে চ' কফি একাপ খাই লওঁ নে কি কোৱা নে কি কোৱা মন চন হৈ গৈছে ন তোমাৰ মানে ৰাজাও মন চন ডাঙৰ মানে যিকোনো খুব ধুনীয়াকৈ কফিটো আহি গ'ল কফিটো খাই লওঁ নে কি কোৱা কফিটো খাই ল'লে মানে কি হয় ভাগৰ চাগৰ খুব ধুনীয়াকৈ মাৰি ল'বি মোৰ মাত ভাগি গৈছে মাজুলী কফিটো খাই ভাল লাগিছে কমলাবাৰী সত্ৰত মানুহ বেছি হোৱা কাৰণ এটাই আপোনালোকে এই পশুজন দেখিছে এই পশুজন মানে ডাইৰেক্ট লাইভ দেখায় মানে কৃষ্ণ ৰাধা লীলা বা বসুদেৱে কৃষ্ণক লৈ যে যায় মূৰত টুকুৰি লৈ যে যায় ডাইৰেক্ট লাইভ দেখায়
চাইও ভাল লাগে সেইকাৰণে মানুহ খুবেই বেছি হয় মই ডক্টৰ ৰস্তাক লগ পাই গ'লো সপোন আছিলে বহুত বেছি ভাল লাগিছে ইয়াতে লগ পাই গ'লে খুব ধুনীয়াকৈ তোমাক ক'বলৈ বাকী আছিলে বহুত বেছি ভাল লাগিছে তোমাৰ কি চেনেল আছে ন আপডেট আছামিজটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা মোৰ যিসকল ফেমিলি আছে ন তেওঁকো ছাপোৰ্ট কৰি আমি সকলো মিলিজুলি আগবাঢ়ি যাব লাগিব নহয় চ' ছাপোৰ্ট কৰিব ক'বলৈ এটা জোচ লাগে চ' আপডেট আছামিজ চেনেলটো ধুনীয়া চাই আছা মোৰ ফেমিলি এটাই ৰিকুৱেষ্ট প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি তুমি নতুন ঠকিব লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি তুমি নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি প্লিজ এডভাইচ ৰাইট চেপ লভ ইউ তোমাক কিন্তু ৰাতিপুৱা টেঙা দি দিলোঁ মই দিছা ভাই তোমাক যে ভিডিঅ' খুৱাইছিলোঁ খাই ডাঙৰ তোমাক নেমু দি দিলোঁ পুৰা বহুত বেছি ভাল লাগিছে যাবা দেই থেংক ইউ নগাঁৱৰ ৰাস্তা আৰু নেমুটেঙাক লগ পালোঁ খুব ধুনীয়াকৈ কথা চথা পাতিলোঁ সিহঁতৰ লগত আৰু সিহঁতকো আমি খুব ধুনীয়াকৈ বাই বাই দিলোঁ আৰু আমাৰো দেৰি হৈ আছে যি কি নহওক আমি কমলাবাৰী সত্ৰৰ পৰা খুব ধুনীয়াকৈ ৰাস চালোঁ মানে যিটো ৰিয়েল পানীত ডাইৰেক্ট দেখায় ন ৰিয়েল দেখায় খুব ধুনীয়াকৈ নিজে নিজ চকুৱে প্ৰত্যক্ষভাৱে চালোঁ আৰু বিশেষকৈ এতিয়া আমি আহিছোঁ চামগুৰি সত্ৰ আৰু বিশেষকৈ মাজুলীৰ চামগুৰি সত্ৰ বুলি ক'লে বিখ্যাত আপোনালোকে গম পায় বহুত ডাঙৰ হয় আৰু আমি আহি আছোঁ এতিয়া বৰ্তমান 12টামান বাজিছে 12টা বজাত আমি খুব ধুনীয়াকৈ তাৰ পৰা কমলাবাৰী সত্ৰৰ পৰা আমি চামগুৰি সত্ৰলৈ খুব ধুনীয়াকৈ আহিছোঁ ৰাস চাবলৈ আৰু মানুহৰ ভিৰ হাৰটো ভাগি লাগে ন মানুহৰ ভিৰটো ভাগি লাগে অলপ ভাগিলে এতিয়া ভাল হ'ব এতিয়া চাবলৈ অলপ ফ্ৰী হ'ব ধুনীয়াকৈ চাম মানে বহুত ডাঙৰ এটা বজাৰ বহিছে এতিয়া বুলি অকল বজাৰে ইয়াত মানুহ যিকোনো খুব ধুনীয়াকৈ চাম চামগুৰি ৰাখো চালোঁ আমাৰো বিশেষকৈ দেৰি হৈ আছে সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বিশেষকৈ বহুত ৰাতি হৈ গ'ল আমিও ঘৰলৈ যাব লাগে মানে মই য'ত আছোঁ মানে তাৰ বন্ধুজনৰ ঘৰত যাব লাগে যি কিন্তু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বাই বাই জয় হিন্দ শুভৰাত্ৰি ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ